নমস্কাৰ। আপুনি বাৰু এনেকুৱা এটা কামৰ লগত জড়িত হ'বলৈ মন কৰিবনে যিটো কামৰ কোনো ভৱিষ্যতেই নাই? আমাৰ অসমত আজি বহুতো মানুহে এটা কামৰ লগত জড়িত হৈছে, এটা কাম বাছি লৈছে আৰু সেই কামটোৰ নাম হৈছে নেটৱৰ্ক মাৰ্কেটিং বিজনেছ। বিভিন্ন কোম্পানী আছে অসমত আৰু সেই কোম্পানীবোৰত বহুতো মানুহ গৈ জড়িত হৈছেগৈ। এতিয়া প্ৰশ্নটো হৈছে যে অসমত বাৰু নেটৱৰ্ক মাৰ্কেটিঙৰ কিবা ভৱিষ্যত আছেনে? আৰু যদি আছে তেনেহলে কিয় আছে? আপোনাক মই এটা সৰু উদাহৰণ দি পেলাই বুজাও। LIC হয়তো সকলোৱে চিনি পায়, আপুনিও জানে ইয়াৰ বিষয়ে। ৩৫ বছৰ আগত এজন LIC এজেণ্ট আহিছিল ইঞ্চুৰেঞ্চ বুজাবৰ কাৰণে আপোনাৰ মোৰ দেউতা আৰু খুৰাহঁতৰ কাষলৈ আহিছিলে। সেই সময়ত ৩৫ বছৰ আগত আমাৰ খুৰা বৰ্তাহঁতে বুজি পাইছিল নে LIC মানে কি? বুজি পোৱা নাছিল। কিন্তু আজি সেই ৩৫-৪০ বছৰ পিছত আজি আমাৰ এই খুৰা বৰ্তাহঁতৰ ল'ৰায়ে এজন LIC বা অন্য কোনোবা এজেণ্ট যোনে ইঞ্চুৰেঞ্চ কৰি আছে, ইঞ্চুৰেঞ্চ কৰাই, তেওঁলোকক ঘৰলৈ মাতি আনি পেলাই দেউতাকৰ সন্মুখতে নিজৰো ইঞ্চুৰেঞ্চ কৰিছে আৰু দেউতাকৰ নামতো হেল্থ ইঞ্চুৰেঞ্চ খোলাই দিছে। তাৰ মানে মই এইটো বুজাবলৈ বিচাৰিছো, যদি আমাৰ ককা দেউতাহঁতে ইঞ্চুৰেঞ্চটো বুজি পোৱা নাছিল সেই সময়ত, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আজি বুজি পালে। ঠিক তেনেকৈ নেটৱৰ্ক মাৰ্কেটিং বিজনেছটোৰ বিষয়ে যদি আজি আপুনি বা আমি যদি বুজি পোৱা নাই, তেনেহলে আমাৰ আহি থকা জেনেৰেশ্যনে আমাতকে বেছি ভালকে বুজিব নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো। কাৰণ আজিৰ তাৰিখত নেটৱৰ্ক মাৰ্কেটিং যি ধৰণে চলি আছে, আৰু 15-20 বছৰ পিছত ইয়াতকে আৰু উন্নত হৈ পৰিব। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে, কৃত্ৰিম বুদ্ধিমত্তা এতিয়া লাহে লাহে আৰু বিকাশ হৈছে। তেনে অৱস্থাত 15-20 বছৰ পিছত বাৰু আজিৰ দৰে পৰিৱেশ হৈ থাকিবনে নেটৱৰ্ক মাৰ্কেটিঙৰ? নিশ্চয় নাথাকে। আমাতকে আৰু বহুত শিক্ষিত আৰু বহুত জ্ঞানী ব্যক্তি আহিব যোনে নেটৱৰ্ক মাৰ্কেটিঙত স্বইচ্ছাৰে গৌৰৱেৰে জড়িত হ'বগৈ। সেই দিনটো কিন্তু আহিব। ককা দেউতাহঁতৰ সময়ত শ্বেয়াৰ মাৰ্কেটতো আছিলে, বুজি পাইছিল নে তেওঁলোকে? গুৰুত্বই নিদিলে, বোলে এইবোৰ জুৱা। আজি সেই ককা দেউতাহঁতৰ ল'ৰা ছোৱালী নাতি পুতিয়ে আজি ঘৰত বহি পেলাই লেপটপৰ সন্মুখত ট্ৰেডিং আৰু শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টিং কৰি আছে। ৩৫-৪০ বছৰৰ পিছত পৰিৱৰ্তন কিন্তু আহেই। এতিয়া আমি বুজি পোৱা নাই তাৰ মানে কি আমিয়ে শুদ্ধ নেকি? নেটৱৰ্ক মাৰ্কেটিং বিজনেছটোৱে সম্পূৰ্ণ ভুল নেকি বাৰু? নহয়, তেনেকুৱা নহয়। কিন্তু আমি সম্পূৰ্ণ শুদ্ধ নহয়। যেনেকৈ LICৰ সময়ত আমাৰ ককা দেউতাহঁত সম্পূৰ্ণ শুদ্ধ নাছিল, ঠিক তেনেকৈ আজিৰ তাৰিখত আমি সকলো নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে যি ধাৰণা ৰাখিছো আমি কিন্তু সম্পূৰ্ণ শুদ্ধ নহয়। ৩৫ বছৰৰ পিছত যেনেকৈ আজি মানুহে নিজৰ ইচ্ছাৰে ইঞ্চুৰেঞ্চ কৰিবলৈ ওলাই গৈছে, এনেকৈ আজিৰ পৰা 15-20 বছৰৰ পিছত নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ কিন্তু মানুহ স্বইচ্ছাৰে এনেকৈ ওলাই আহিব। এতিয়া হয়তো আপুনি ভাবিছে নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ মানুহ ওলাই আহিব নেকি? এইটোনো কথা হ'লনে? মই আপোনাক আৰু এটা প্ৰমাণ দিওঁ। হয়তো এইটো প্ৰমাণ চোৱাৰ পিছত আপোনাৰ মনত থকা সন্দেহটো দূৰ হৈ যাব যে আমাৰ ল'ৰা ছোৱালীয়ে নেটৱৰ্ক মাৰ্কেটিং কৰিব নে নকৰে 15-20 বছৰ পিছত। ইয়াক সৰু এটা প্ৰমাণ দিওঁ চাওক। আৰম্ভণি আচলতে হৈয়ে গৈছে আজি 2026 চন, আৰু বৰ্তমান সময়ত হিমাচল প্ৰদেশত থকা সুলিনী ইউনিভাৰ্চিটিত নেটৱৰ্ক মাৰ্কেটিং অৰ্থাৎ ডাইৰেক্ট চেলিং বিজনেছটোৰ পাঠ্যক্ৰম আৰম্ভ হৈছে। মানে কিতাপ আহিছে বিষয়টো বুজিবৰ কাৰণে। তাৰ পিছতো যদি আমি দাঁত এটা নিকটাই পেলাই হাঁহি থাকো, তেনেহলে মই ভাবো যে আমি একোৱে বুজি পোৱা নাই। আমি মিছাকেই কওঁ যে সময়ৰ লগত খোজ কাঢ়িব লাগে। সময়ৰ লগত খোজ কঢ়া নাই, আমি চুচৰি আছো সময়ৰ লগত। আশা কৰিছো ভিডিঅ'টো চাই কিবা এটা বুজি পাইছে যে নেটৱৰ্ক মাৰ্কেটিঙৰ ভৱিষ্যত আছে নে নাই। ইয়াৰ উত্তৰ পাৰিলে কমেন্ট সেকশনত লিখি পেলাই জনাব যে আপুনি কি ভাবিছে, এই ব্যৱসায়টোৰ ভৱিষ্যত কিবা আছে নে নাই, পাৰিলে জনাব। যদি আপুনি নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো বুজিবলৈ বিচাৰে, তেনেহলে আমাৰ এই চেনেলটো আজি আপুনি সাবস্ক্ৰাইব কৰি লওক। কাৰণ আমাৰ এই চেনেলত কেৱল নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে সম্পূৰ্ণবোৰ তথ্য, যে ভৱিষ্যতত কি হ'ব গৈ আছে আৰু অতীতত কেনেধৰণৰ সমস্যা হৈছিল যাৰ ফলত নেটৱৰ্ক মাৰ্কেটিঙক মানুহে বেয়া পায়, এই সম্পূৰ্ণবোৰ তথ্য সহায় মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। লগতে যিবোৰ ভুল ধাৰণা আছে সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত।